দাদা আহি পালেহি? ভালে আছা? আছোঁ দিয়ক। মই আগুৱাই যাম বুলি ভাবিছিলোঁ। নাই একো নাই দিয়া, আহি পালোঁ নহয়। আমাৰ গাঁৱততো গেষ্ট হাউচৰ ব্যৱস্থা নাই, আপোনাক ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছে। একো নাই দিয়া, মোৰ একো অসুবিধা নাই, ব'লা। চিগাৰেট আছোন দে দে বেচটো দে। পইচা খাতাত তহঁতৰ খাতা লেখোঁতে লেখোঁতে মোৰ পাতে শেষ হৈ গ'ল। পইচা কেতিয়া দিবি? কি লাইফ বে চালা জিন্দগী জানোৱা হৈ গ'ল। বে কেলা। ঐ মৃণালৰ গাৰ্লফ্ৰেণ্ডৰ কাইলৈ বিয়া নহয়, বেয়াকে ঠগিলে তাক, বুজিছ? বে বৰ লেতেৰা ঠগিলে তাক। গিফ্ট দিলেহে দিলে, যিটো তাক পচন্দ কৰি দিলে সি জিন্দেগী নাপাহৰে। আৰে শুন ভাই, ছোৱালী বস্তুটো ধোৰা কাপোৰ নিচিনা, যিমানেই গাখীৰ নোখাও কিয় খুট মাৰিবই, আৰু যিটো জেগাত খুট মাৰিব লাইফ টাইম থাকি যায় ভাই। তোৰ জনী তেনেকুৱা বুলি চব ছোৱালী তেনেকুৱা নহয়। দেখিছ তাৰ জেগাত লাগিছে, দেখিছ? ঐ আমাৰ ডাক্তৰ চাহেব আহিছে চা। अरे ओ डॉक्टर बाबू कितने हाथी थे? सो हुजूर कितने को आ गया? এটাও নাই। ইয়াৰে ভাল বুজিছ, না জিএফৰ চিন্তা, না ঘৰৰ চিন্তা, না মাল খাই ঘৰত ধৰা পৰা চিন্তা। বে বিন্দাছ লাইফ দেখোন। আজি ৰেলৱালীতে বহো নেকি? বেয়া নহয় বুজিছ। বল 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 বল। ৰবি, হয় দাদা। মোৰ ৰিপৰ্টৰ মতে তোমালোকৰ গাঁৱৰ প্ৰায় 57জন মানুহক হাতীয়ে মাৰিছে, হয় দাদা। আৰু বৈদ্যুতিক পোষ্টত বা ৰেলৰ খুন্দাত লাগি পেলাই প্ৰায় 19টা হাতী মৰিছে। হয় দাদা। কাইলৈ 57জনৰ ভিতৰত কেইজনমানৰ পৰিয়ালৰ মানুহক মই লগ ধৰিব লাগিব। দাদা তাৰে ভিতৰত কেইবাটাও পৰিয়াল ইয়াৰ পৰা উঠিয়ে গৈছে। লগতে দাদা আমাৰ ওচৰৰ গাঁও এখন গোটেইখনেই উঠি গুচি গ'ল ইয়াৰ পৰা। আৰে মানুহখিনি উঠি যোৱাতকৈ গোটেই গাঁওখনৰ লগ লাগি সমস্যাটো চৰকাৰৰ দৃষ্টিগোচৰ কৰাব লাগে, তেতিয়াহে সুবিধাবোৰ আহিব। দাদা সুবিধা নহা নহয়, কিন্তু আধাতে ক'ৰ পইচা ক'লৈ যায় কোনেও গমেই নাপায়। পলিটিকেল ইনভলভমেণ্ট আছে। বন বিভাগেও টৰ্চ কেইটামান দিয়াৰ বাহিৰে বাকী আজিলৈকে একোৱেই দিয়া নাই। পিছে বন বিভাগৰ মানুহ আহেনে নাই? দাদা হাতী মৰিলে আহে, কিন্তু মানুহ মৰিলে নাহে। এই চিঞৰটো শুনিছানে ৰবি? হয় দাদা। ক'ৰবাত হাতী আহিছে। নাই দাদা, হাতী অহা নাই। দুদিনমান থাকিলে আপোনাৰ নিশ্চয় চিনাকিয়ে হৈ যাব মাতটো। মানে? দাদা এইটো এটা বৰ ডাঙৰ কাহিনী, কাইলৈ কম দিয়ক। এতিয়া বহুত ৰাতি হ'ল, আপুনিও শুৱক, ময়ো আহোঁ। শুভৰাত্ৰি। শুভৰাত্ৰি। ৰবি, হয়। ল'ৰাজন কোন হয়? বৰ বেলেগকৈ চাই থৈ গ'ল দেখোন। ই এনেকুৱাই, গাঁৱৰ প্ৰত্যেকজন মানুহক সন্দেহৰ চকুৰে চায়। তাতেতো আপোনাক আজি নতুনকৈ দেখিছোঁ। যোৱাকালি ৰাতি যে চিঞৰটো যে শুনিছিল, ইয়ে চিঞৰিছিল। আপোনাৰ যে লিষ্টৰ 27 নম্বৰৰ জিতেন বৰা, ইয়ে ভাইক। কালি তুমি কিবা কম বুলি কৈছিলা নহয়? ব'লক দাদা, গৈ থাকোঁতে কৈ যাম। ব'লা। আজিৰ পৰা প্ৰায় 3 বছৰমানৰ আগৰ নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে
ঐ মন মই নাহো দেই দুপৰীয়া তই যাবি ঐ ক'লে যাওঁ এই ওপৰৰ মাটিখিনি ললো নহয় তাতে অলপ কাম আছে পিছে তই ক'ত যাৱ মই গাম্বোৱা দাদী ঘৰলৈ যাওঁ কালিলৈ শনিবৰীয়া বজাৰলৈ যাবিনে নাই অ' কাইলৈ ধান অলপ মাৰিব লাগে মানুহে ঘৰত বহুত দিনতে কৈ থৈছে তাতে ভাইটিকো পঢ়াবলৈ পঠিয়াব লাগে হাতত পইচা কেইটামান দি পঠিয়াব লাগিব নহয় পিছে কেতিয়া যাব সি অহা মাহতে যাব লাগে এইবাৰ খেতিখিনি হ'লে চিন্তা নাই তাক ডাক্তৰ পঢ়োৱাটো দেউতাৰ সপোন আছিল বুজিছনে তই যিটো কামতে খেতি কৰিম বুলি ভাবিছ তাত হাতীৰ উপদ্ৰৱটো দেখিছই নহয় কালিও গুৱাহাগাঁৱত এটা মানুহ মাৰিলে এই মাহতে তিনিটা হয় এইবোৰ হ'ব দে কিবা এটা কৰিবলৈ ওলাইছো ভয় খুৱাই নামাৰিবি পিছত যি হয় দেখা যাব কিতাপ পঢ়ি আছিলো কেতিয়া টোপনি গ'ল গমেই নাপালো আহা তই খালি নে নাই খোৱা দেওৱা দেখি ইয়ালৈকে লৈ আহিলো দে ভালে কৰিলি দে এই দুখৰ মাটি গোটেইখিনি কৰিবি নেকি অঁ এইখিনি গোটেইখিনিয়ে কৰিব লাগিব তোৰ বৰ কষ্ট হৈছে নহয় তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছ আজিকালি তোৰ বাহিৰেনো আছে কোন যি কৰিছো তোৰ কাৰণেতো কৰিছো ব'ল হোষ্টেলৰ ফিজো দিব লাগিব ইমানবোৰ টকা তই ক'ত পাবিনো মই নাযাওঁ নেকি পঢ়িবলৈ তই এইবিলাক কথা চিন্তা কৰিব নালাগে নহয় আৰু যাওঁতে দীপকৰ দোকানৰ পৰা বস্তু কেইপদমান লৈ যাবি মই কৈ থোৱা আছে হ'ব দে বহুত কাবে সি বেটাই মাল খায় দুপেক খাই বমি কৰা মানুহে তাতকে আমাৰ পোৱালীয়ে বেছি খায় অ' খাবলৈ নতুনকৈ শিকিছেতো চা ভাই থলত থল ৰজা দুটা পুখুৰীত ভাগ ৰজা মই তোৰ বাপেৰতকৈও আগৰ ৰজা তই কিন্তু কোন কুটাবে ঠাই চা লওক চাবি ঐ ইমনে ডাক্তৰ পঢ়িবলৈ পাইছে নহয় কোন ইমন কিয় জিতেন্দ্ৰৰ ভায়েক আকৌ এইকেইদিন ঘৰত অশান্তি হৈ গৈছে বুজিছনে মাৰ গালি দেউতাৰ চকু পকৰ চাৱনি কি জ্বালা বে মই কৈছো নহয় দে দে মাৰ ঘৰত খাবলৈ চাউল এমুঠি নাই সি আকৌ ডক্তৰ পঢ়িব যায় এ লেভেলো ঐ ৰেটটো সোমালে কি চাই আছ মাৰ The kidney's job is to filter your blood. They remove wastage, control the body's fuel balance, and keep the right levels of electrolytes. All of the blood in your body passes through them several times a day.
blood comes in the kidney's job is to filter your blood. They remove wastage, control the body's fuel balance, and keep the right তোৰ হ'ল নে মোৰ ভাত হ'ল লেচনটো শেষ হৈ লওক ৰ দে হ'ব দে দাদা দাদা তোৰ টোপনি ধৰিছে নাই তই পঢ়ি ল আহ আহ ভাত বাঢ়োঁগৈ আহ হাতী খেদিবলৈ যাওঁ আজি নালাগে তই যাবলৈ মনটো কিবা ভাল লাগি থকা নাই অ' একো নহয় দে তই শুই থাক নহ'লে ময়ো যাওঁ দে তোৰ লগত এইবোৰ কামত তই যাব নালাগে খেতিখিনি আছে কাৰণে মই যাবলৈ ওলাইছোঁ দে তই শুই থাক ইমন অ ইমন ইমন খুলি নেকি উঠচোন ইমন অ ইমন দৰজাখন খুলচোন ইমান টোপনি নে উঠচোন ধনী উকাৰো দেখোন কি হ'ল দাদাই মাতি পঠিয়াইছে ইমান ৰাতিখন আছো না দৰজাখন বন্ধ কৰি আহ ধনী উকাই দাদা কিবা হৈছে নেকি একো নাই হ তই বলচোন ইমন তই হোলা ফালে গৈ থাক মই দুজনমানক খবৰ দিওঁ দাদা এই দাদা মই পঢ়িবলৈ নাযাওঁ দাদা উঠচোন এই দাদা উঠ না দাদা উঠচোন উঠ না এ দাদা
দাদা একদিন লগ পাই খুবেই ভালেই লাগিল আকৌ কেতিয়াকৈ লগ পাম নাজানো কিন্তু খুব সোনকালে আহিম আৰু এই কাহিনীটোৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিম ঠিক আছে তুমি গাঁৱৰ ল'ৰাখিনিক একগোট কৰা আৰু এই গোটেই বিষয়বস্তুটো যিহেতু মই চৰকাৰৰ ওচৰত মই ডিছকাছ কৰাম তোমালোকৰ ছাপৰ্ট লাগিব মই আছোঁ দাদা পিছে চুটি ছবিখনৰ নামটো জীৱন জিন্দাবাদৰ নিবেদন একুৰা জীয়া জুই ঠিক আছে আহিছোঁ